নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক বনাই দেখাবলৈ লৈছোঁ পোলাও আৰু ব্ৰইলাৰ চিকেন। আহক মোৰ লগে লগে আপোনালোকেও চাই যাব মই কেনেদৰে ৰান্ধিম। এয়া মই লৈছোঁ ডাঙৰ চাইজৰ পিঁয়াজ, তেজপাত দুখিলা, লং ইলাচি, ডালচেনি, কাজু কেইটামান, কিচমিচ, লগতে বিন আৰু গাজৰ কাটি লৈছোঁ সৰু সৰুকৈ। ইফালে চাউলকেইটা ধুই এনেকৈ চেকনিত নিগুৱাই থৈছোঁ, পানী অলপো থাকিব লাগিব। এয়া কুকাৰ এটা পাতি ল'লোঁ। কুকাৰটো গৰম হোৱাৰ পাছত মই ঘিউ দি দিছোঁ ডাঙৰ চামুচাৰে এচামুচ। এতিয়া ঘিউখিনি অলপমান গৰম হোৱাৰ পাছত এতিয়া দি দিলোঁ তেজপাত, লং ইলাচি, ডালচেনিখিনি। অলপ দেৰি লৰাই লোৱাৰ পাছত কাজু বাদামখিনি দি দিলোঁ, কিচমিচ দি দিলোঁ। 1 মিনিটমান ভজাৰ পিছত এতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনিহঁত অলপমান ৰঙচুৱা হোৱালৈ ভাজি ল'ম 5 মিনিটমান সময়। এতিয়া তাতে দি দিলোঁ গাজৰ, ফ্ৰেঞ্চবিন কাটি থোৱাখিনি। এনেদৰে 5 মিনিট সময় ভাজি ল'ম। তাৰ পাছত মই ইয়াতে দি দিম অলপমান চেনি। জোখমতে দিব আপোনালোকে, বেছি দিব নালাগে, সোনকালে সিজিব। এতিয়া দি দিলোঁ মই চাউলখিনি দেখিছেনে একদম এটা এটা হৈ আছে। মই চেকি ৰখাৰ কাৰণে এনেদৰে ধুনীয়া হৈ আছে চাউলখিনি। এনেদৰে মিলাই ল'লোঁ। এতিয়া মই তাতে দিছোঁ ডাঙৰ চামুচেৰে এচামুচ নিমখ, আৰু আপোনালোকে যিটো কাপেৰে চাউল ল'ব সেই কাপেৰে দিব সমান সমান পানী। এয়া আমাৰ পোলাও হৈ গ'ল। মই সাপৰ মাৰি দিলোঁ। এতিয়া 2টা চিটি মৰাৰ পাছত অফ কৰি দিলেই হ'ব। এফালে আনফালে মই কেৰাহী এখন পাতি ল'লোঁ, তেল দি দিছোঁ। মই তেল বেছি দিয়া নাই, কমকৈ দিছোঁ। এতিয়া তেজপাত, লং ইলাচি, ডালচেনিখিনি দি দিলোঁ, লগতে পিঁয়াজখিনিও দি দিছোঁ। এনেদৰে 2-3 মিনিট ভজাৰ পাছত মই মাংসখিনি দি দিম। মাংসখিনি মই চিম্পুলকৈ ৰান্ধিম। এয়া বিলাহী, আলু, মাংস গোটেইখিনি একেলগে দি দিলোঁ। এতিয়া নিমখ দিছোঁ সোৱাদ অনুসৰি, হালধি দি দিছোঁ, লগতে মছলা অলপ, জিৰা পাউডাৰ এয়া দি দিম আধা চামুচ, ধনিয়া পাউডাৰ দিছোঁ আধা চামুচ, গৰম মছলা দিলোঁ আধা চামুচ। এতিয়া অলপ সময় এনেদৰে ঢাকি থৈ দিম। মাংসৰ পানীটো নিজে নিজে ওলাই অহাৰ পাছত আকৌ এবাৰ ঢাকন খুলি চাই অলপমান লৰাই পকাই দিলোঁ। ৰেড চিলি মই অলপ দেৰিকৈ দিম। এয়া এতিয়া দিছোঁ আদা নহৰু থেতেলিয়াই লৈছিলোঁ, থেতেলিয়াখিনি দি দিলোঁ। এনেদৰে 5 মিনিট সময় ভজাৰ পাছত এয়া ছাইডত তেল বিৰিঙিবলৈ ধৰিছে, দেখিছেনে আপোনালোকে। এতিয়া মই ইয়াতে পানীখিনি দি দিম। পানী বেছি নিদিওঁ, অলপমান দিম, যিহেতু গ্ৰেভি বনাম বুলি ভাবিছোঁ। বিলাহীখিনি একেবাৰে নোহোৱা হৈ গ'ল ভাজোতে ভাজোতে। এতিয়া ইয়াত মই পানী দি দিছোঁ, নিজৰ জোখমতে দিব এইটো। এতিয়া মই 2 মিনিটমান সময় সিজিবলৈ দিম। ভালদৰে এবাৰ উতল অহাৰ পাছত অফ কৰি দিম। অফ কৰাৰ আগতেই মই অলপমান ধনিয়া পাত কাটি দিছোঁ। এতিয়া গেছটো অফ কৰি দিম। মোৰ মাংস ৰেডি হৈ গ'ল। আহক এতিয়া মোৰ থালিখন ৰেডি কৰোঁ। এয়া হৈছে মোৰ থালিখন, পোলাও আৰু মাংস। আপোনালোকেও এনেদৰে এবাৰ বনাই ট্ৰাই কৰি চাবচোন, কেনেকুৱা লাগে মোক জনাব। ইমান দেৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।